আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। মহিলাসকলৰ সম্পৰ্কিত হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ৮টি হাদিস। ১ নম্বৰ, এজনী চৰিত্ৰবান মহিলা ৭০ জন অলিতকৈও উত্তম। ২ নম্বৰ, এজনী চৰিত্ৰহীন মহিলা ১০০০ বেয়া পুৰুষতকৈ নিকৃষ্ট। ৩ নম্বৰ, এজনী গৰ্ভৱতী মহিলাৰ ২ ৰাকাত নামাজ অইন মহিলাৰ ৭০ ৰাকাত নামাজতকৈ উত্তম। ৪ নম্বৰ, স্বামী ভাগৰুৱা হৈ ঘৰত অহাৰ পিছত যদি তেওঁৰ স্ত্ৰীয়ে তেওঁক স্বাগতম আৰু শান্তি দিয়ে, সেইজনী মহিলাই দিনৰ ৰাস্তাত অৰ্ধযুদ্ধৰ সমতুল্য সৱাব পায়। ৫ নম্বৰ, যি মহিলাই নিজৰ কান্দি থকা শিশুৰ কাৰণে ৰাতি টোপনি যাব নোৱাৰে, সেইজনী মহিলাই ২০টা গোলাম আজাদ কৰাৰ সমতুল্য পুণ্য পায়। ৬ নম্বৰ, স্বামীয়ে নিজৰ স্ত্ৰীক আৰু স্ত্ৰীয়ে নিজৰ স্বামীক যেতিয়া মৰমৰ দৃষ্টিৰে চায়, আল্লাহ তাআলাই তেওঁলোক দুয়োজনৰ ফালে মৰমৰ দৃষ্টিৰে চায়। ৭ নম্বৰ, যি মহিলাই আটা গোলাৰ সময়ত বিছমিল্লাহ শ্বৰীফ পাঠ কৰিব, আল্লাহ পাকে সেইজনী মহিলাৰ উপাৰ্জনত বৰকত দান কৰে। ভাত ৰান্ধোতে চাউল দিয়াৰ ক্ষেত্ৰতো একেই হুকুম। ৮ নম্বৰ, যি মহিলাই নামাজ আৰু ৰোজাৰ পাবন্দী কৰে আৰু নিজৰ স্বামীৰ সেৱা শুশ্ৰূষা কৰে, সেইজনী মহিলাৰ কাৰণে বেহেস্তৰ ৮খন দুৱাৰ মুকলি কৰি দিয়া হ'ব।